মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 9ৰ মানৱ বন্দনা চন্দ্ৰকুমাৰ আগৰৱালা ৰচক কবি চন্দ্ৰকুমাৰ আগৰৱালা। এই ভিডিঅ'টোত মই এই পাঠৰ অথবা কবিতাটোৰ মই যিবিলাক প্ৰশ্ন আছে সেইবিলাক দি দিম। তোমালোকৰ এনুৱেল টেষ্টত যিবিলাক চিলেবাছ আছে, যিকেইটা পাৰ্ট আছে আগত তাৰ কুৱেশ্যন এনচাৰ দিম। তাৰপিছত যিবিলাক বাকী থাকিব দিলে দিম, নদিলে নাই। তোমালোকক এনুৱেল টেষ্টৰ মই পাৰ কৰি দিম, ঠিক আছে। মই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতেই তোমালোকৰ প্ৰশ্ন আছে 1 নম্বৰ, চমু উত্তৰ লিখা। ক নম্বৰ, মানুহে পৰাত্মৰ বোলা কথাষাৰৰ অৰ্থ কি? পৰাত্মৰ মানে শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ, মানুহ জীৱ শ্ৰেষ্ঠ। মানে পৰাত্মৰ মানে হৈছে শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ, মানুহ জীৱ শ্ৰেষ্ঠ, মানুহ আন জীৱতকৈ শ্ৰেষ্ঠ, ঠিক আছে। ইয়াত লিখিব। খ নম্বৰ আছে, মানুহ মায়াবী জীৱ বোলাৰ অৰ্থ কি? মানুহ মায়াবী জীৱ মানে মায়া, মোহ, ভ্ৰান্তি আদি উপজোৱা জীৱ। এইকেইটা গুণ মানুহৰ মাজত বিৰাজমান, বোধ শক্তি অনুভূতি প্ৰধান জীৱ। মানুহৰ অন্তৰত মায়া, মমতা, মোহ, ভ্ৰান্তি আদি উপজে বাবে মানুহক মায়াবী জীৱ আখ্যা দিছে। তোমালোকে এইখিনি লিখিলে হ'ব যদি এই কুৱেশ্যনটো আহে। আৰু যদি কয় মানুহক কিয় মায়াবী জীৱ আখ্যা দিছে, তেনেহ'লে গোটেইখিনি লিখি দিলে হৈ যাব। আৰু গ নম্বৰ আছে, পাদ্য অঘ্ৰলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? পাদ্য শব্দৰ অৰ্থ হ'ল ভৰি ধুবলৈ দিয়া পানী, আৰু অগ্ৰ শব্দৰ অৰ্থ হ'ল পূজাৰ উপকৰণ। পাদ্য শব্দৰ অৰ্থ কি? ডাইৰেক্টও দিব পাৰে। পাদ্য শব্দৰ অৰ্থ কি? ভৰি ধুবলৈ দিয়া পানী। আৰু অগ্ৰ শব্দৰ অৰ্থ হ'ল পূজাৰ উপকৰণ। তাৰপিছত আছে 2 নম্বৰ, মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। মই যিখিনি দিছোঁ এইখিনি যদি আহে যে মানৱ বন্দনা কবিতাটোৰ মূল ভাৱ লিখা, তেনে এইখিনি লিখিলে হৈ যাব। আৰু যদি সাৰাংশ আহে তেনেহ'লে এইটো লিখি দিবা। মানৱতাৰ জয়গান গোৱাটোৱে কবিতাটোৰ কেন্দ্ৰীয় ভাৱ। মানে মানৱ মানে মানুহৰ জয়গান গোৱাটোৱে কবিতাটোৰ কেন্দ্ৰীয় ভাৱ। প্ৰস্তৰ মূৰ্তিৰ পূজাত যি ফল পোৱা যাব বুলি আশা কৰিব পাৰি, সেই ফল মানৱ সেৱাৰ জৰিয়তে পোৱা যাব বুলি ভবা হৈছে। মানে কেতবোৰ মানুহ মূৰ্তিক পূজা কৰে নহয়, সেইদৰে মূৰ্তিক যি হিচাপে পূজা কৰে বা শ্ৰদ্ধা কৰে, সেইবাবে মানুহক যদি তোমালোকে শ্ৰদ্ধা কৰা, তেনেহ'লে সেই যি পূজা কৰি যি ফলটো পাব পাৰি, সেইটো মানুহক সেৱা শ্ৰদ্ধা কৰিয়ে পাব পাৰি। জীৱ শ্ৰেষ্ঠ, মানুহৰ তুলনাত জ্ঞান, বিচাৰ, বুদ্ধি উচ্চ, সবতকৈ মানুহ জীৱ উচ্চ। গতিকে এই উচ্চ ধ্যান ধাৰণাৰে মানুহৰ সেৱা যত্ন কৰিব পাৰিলে এই পৃথিৱীখন বৰ সুন্দৰ হৈ পৰিব। মানে জ্ঞান বুদ্ধি ভাল, সেইদৰে সেই জ্ঞান বুদ্ধিতে যদি মানুহৰ যত্ন ল'ব পাৰি, এই পৃথিৱীখন সুন্দৰ হৈ পৰিব। গোটেইখন পৃথিৱী নিজৰ মৰমৰ ঘৰখনৰ দৰে অনুভৱ হ'ব। মানুহৰ প্ৰতি মানুহে নিস্বাৰ্থভাৱে কিবা কৰিব পাৰিলে বা কিবা দিব পাৰিলে যি আনন্দ পোৱা যায়, তাৰ তুলনা স্বৰ্গ সুখৰ দৰে কৰিব পাৰি। মানুহে মানুহৰ বাবে ভাল চিন্তা কৰিলেই এই পৃথিৱীখনৰ পৰা হিংসা, দোষ, বিবাদ, কলহ নোহোৱা হৈ পৰিব। পৃথিৱীখনৰ সাগৰৰ দৰে সুখৰ ঠাই হৈ পৰিব। তোমালোকে এইবিলাক স্ক্ৰীনশ্বট লৈ লিখি দিবা। স্ক্ৰীনশ্বট ল'বলৈ সময় দিছোঁ। ইয়াত যে কৈছে মানুহৰ প্ৰতি মানুহে নিস্বাৰ্থে কিবা কৰিব পাৰিলে বা কিবা দিব পাৰিলে, মানুহে মানে কিবা দিব পাৰিলে, ছাপ'জ ধৰি লোৱা তোমালোকে মানে তাৰ বদলে কিছু তাক দিব নালাগে। যেনেকৈ এটা বস্তু কিনিলে তাক টকা দিব লাগে, ঠিক ইয়াত কৈছে টকাটো যাতে নিদিব লাগে, মানে নিশ্চয়কৈ বিনামূলীয়াকৈ দিব পাৰোঁ, সেইটোৱে। তাৰ কোনো স্বাৰ্থ নাই ইয়াত, স্বাৰ্থটো তোমালোকে গমেই পোৱা। আৰু এনেকৈ মানুহৰ কেতবোৰ মানুহ আছে মানুহৰ ভাল দেখিব নোৱাৰে। ইয়াত সেই কথাটোৱে কৈছে, মানুহে মানুহৰ বাবে ভাল চিন্তা কৰিলে এই পৃথিৱীখনৰ পৰা হিংসাটো প্ৰথমতে দূৰ হ'ব, দোষ, বিবাদ, কলহ নোহোৱা হৈ পৰিব। এইবিলাক যদি নোহোৱা হয়, তেনেহ'লে পৃথিৱীখনৰ সাগৰৰ দৰে সুখৰ ঠাই হৈ পৰিব। এইবিলাক যদি দূৰ হয়, তেনেহ'লে পৃথিৱীখন এখন সুখৰ হ'ব। সাগৰত যিমান পানী স্ৰোততে থাকে, ঠিক তেনেদৰে সুখো আমাৰ ইয়াত থাকিব পৃথিৱীখনত। তাৰপিছত 3 নম্বৰ আছে, এই যে পৃথিৱী স্বৰ্গতকৈ অধিক মানুহৰ নিজাপী ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা। নিজাপী মানে কি? নিজাপী মানে অৰ্থ হ'ব লাগছে সম্পূৰ্ণ নিজৰ,
মানে সম্পূৰ্ণটো নিজৰে। জীৱ শ্ৰেষ্ঠ, ইজনে আনজনক সহায়ৰ হাত আগবঢ়ালে সকলোৰে উপকাৰ হয়। ইজনে যেতিয়া আনজনক সহায় কৰে তেনেহ'লে উপকাৰ হ'বই। মানুহক দেৱতা বা ভগৱান জ্ঞান কৰি সেৱা শ্ৰদ্ধা কৰিব, মিঠা মাত দিব, তেতিয়া নিজৰ লগতে আনজনৰো অন্তৰত আনন্দৰে উপচি পৰিব। ছাপ'জ ধৰি লোৱা আজি তোমাৰ ওচৰৰ এজন মানুহ এটা ভাল কাম কৰিছে, তাক মানুহে শ্ৰদ্ধা কৰে, সন্মান কৰে, তোমাৰো মনত আনন্দ পৰিব। তুমিও মানুহক ক'ব পাৰিবা যে আমাৰ গাঁৱত এনেকুৱা এজন লোক আছে যে তাক সন্মান কৰে মানুহে। ঠিক আছে। তাৰপিছত নিজৰ ঘৰখনত উল্টো পিছত আকৌ আছে, নিজৰ ঘৰখনত আমি মৰম চেনেহেৰে আদান প্ৰদানেৰে এটা স্বৰ্গীয় পৰিৱেশ সৃষ্টি কৰোঁ। ঠিক তেনেদৰে গোটেই পৃথিৱীখনৰ সকলো মানুহক আনন্দ দিব পাৰিলে গোটেই পৃথিৱীখন নিজৰ মৰমৰ ঘৰখন যেন হৈ পৰিব। সকলো আপোন মানুহ হৈ পৰিব। আনৰ সুখত সুখী, দুখত দুখী হ'ব পাৰিলে প্ৰকৃত মানৱ সেৱা কৰা হ'ব আৰু এয়াই শ্ৰেষ্ঠ আনন্দ। কি কৈছে? আনৰ দুখত দুখী হ'ব লাগিব আৰু সুখত সুখী হ'ব লাগিব, আৰু এয়াই প্ৰকৃত মানৱ সেৱা। মানৱ সেৱা যদি কৰিবলৈ চায় তোমালোকে, তেনেহ'লে এইটো থাকিবই লাগিব যে আনৰ দুখত দুখী আৰু সুখত সুখী। মানে তেওঁলোক যদি দুখত থাকে তেওঁক হেল্প কৰাৰ চেষ্টা কৰিব, আৰু যদি সুখত থাকে তেনেহ'লে সুখটো বঢ়াই দিবলৈ চেষ্টা কৰিব। আৰু ঘৰখনত যিদৰে তোমালোকে ভাল ব্যৱহাৰ কৰা, ঠিক তেনেদৰে পৃথিৱীৰ সকলো মানুহৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে। 4 নম্বৰ আছে ব্যাখ্যা কৰা। ক নম্বৰ, মানৱী জনম দিয়া উঠুৱাই মানৱী কৰম হতে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। ইয়াত আছে কবিতা অংশ ব্যাখ্যা কৰিবলৈ তোমালোকে প্ৰথমতে কৈ দি আছোঁ যে কি লিখিব লাগিব, কবিতাটো কোন পাঠৰ পৰা দিয়া আছে। কবিতা অংশ মানৱ বন্দনা পাঠৰ অন্তৰ্গত। বহু পুণ্যৰ ফলত মানুহে মানৱ জীৱন পায়। বহু পুণ্যৰ ফলত মানে বহুত কষ্ট কৰি মানুহে মানৱ জীৱন পায়। সেয়ে মানৱ জীৱন সাৰ্থক কৰিব লাগে, আৰু সাৰ্থক কৰাৰ একমাত্ৰ উপায় কি? মানুহৰ উপকাৰ কৰা আৰু মৰম চেনেহ কৰা। মানুহক উপকাৰ কৰিব লাগিব, মৰম চেনেহ কৰিব লাগিব, সন্মান দিব লাগিব। মানৱ জীৱনটোত যিটো কামেই কৰোঁ সকলো যেন মানুহৰ বাবে সৎ চিন্তাৰ নিহিত হয়। মানে তোমাৰ জীৱনটোত যিটোৱে কাম কৰোঁ সেইটো যেনে মানুহৰ ক্ষতি নহয়, মানুহৰ ভাল হয়। কৰ্মময় জীৱনত যিটো কামেই কৰোঁ সকলো যেন মানুহৰ বাবে উৎসৰ্গিত হয়। মানুহে মানুহৰ বাবে সৎ চিন্তা কৰাটোৱে প্ৰকৃত ধৰ্ম। মানুহে মানুহৰ বাবে ভাল চিন্তা কৰাটো উচিত। আৰু কেতবোৰ মানুহ আছে মানুহৰ ভাল দেখিব নোৱাৰে আৰু বেয়া চায়, সেইটো লোকৰ কথা কৈছে ইয়াত। ভগৱানক পূজা অৰ্চনা কৰি যি ফল আশা কৰিব পাৰি সেয়া মানৱ সেৱাৰ জৰিয়তে উপভোগ কৰিব পাৰি। মানুহে মানুহক মৰম চেনেহ কৰিলে প্ৰকৃত ধৰ্ম পুণ্য লাভ কৰিব পাৰি। এই পেৰাগ্ৰাফটো এইটো বুজাইছে যে মানৱ জীৱন সাৰ্থক কৰিবলৈ কি কৰিব লাগে, আৰু মানুহৰ সৎ চিন্তা কৰিব লাগে। ভগৱানক পূজাৰ দৰে মানুহে যিদৰে পূজে ছেম টু ছেম মানুহক সেইদৰে আমালোক পুজিব লাগে। সেইদৰে আমালোক পুজিলে, ভগৱানক যিদৰে পূজো সেইদৰে আমিও যদি মানুহক সেইদৰে পূজো তেনেহ'লে মানৱ জীৱন লাভ কৰিবলৈ সক্ষম হ'ব পাৰোঁ। তো ছাত্ৰ ছাত্ৰীসকল, আজি মই এই ভিডিঅ'টোত 4 নম্বৰৰ ক নম্বৰ অবধি দি দিম, তোমালোকে চাই ল'বা। পৰেৰ ভিডিঅ'টোত মই যিবিলাক বাকী আছিল সেইবিলাক দি দিম। তো ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।